এই পানীবোৰৰ ইমান আইৰণ আছে বাপৰে এবাৰ মটকাত থব লাগিব মটকাৰ পৰা ফিল্টাৰত দিব লাগিব ভাগৰ লাগি যায় আৰু এইবোৰ কৰোঁতে বৌ তুমি এইবোৰ কি কৰি আছা ভণ্টি তুমি আহা আহা বহাচোন এইটো লোৱা মিঠাই এইবোৰ আৰু কিয় আনিব লাগে নানিলেও হয় সকলোৰে বাবে সমানে আনিছো কাৰো বাবে কম বেছি আনা নাই তুমি আৰু ভাবিব পাৰা সিহঁতৰ কাৰণে বেছি আনিছো বুলি মোৰ বাবে দুটা দাদাই সমান নাই নাই ভণ্টি মই এইবোৰ নাভাবো আমিহে তোমাক দিব লাগে তুমি নিদিলেও হয় নহয় বহাচোন তোমাৰ বাবে চাহ বনাম নেকি ঠিক আছে তুমি ইমান জোৰ কৰি আছা যাতে বনোৱা এনেও মই সৰু বহঁতৰ ঘৰত কফি খাইয়ে আহিছো সৰু বৈ ইমান ধুনীয়াকে কফি বনাই খুৱাইছে ভাল লাগি গ'ল একেবাৰে খুৱাইছে পানী এক গিলাচো খোৱা নাই কিজানি মাজনী লোৱা এইটো পেহীয়ে মিঠাই আনিছে আৰু পেহীৰ বাবে ধুনীয়াকৈ চাহ একাপ বনাই লৈ আহা ঠিক আছে মা বনাই আনো ভালকৈ বনাই আনিবি পানী নিদিবি কিন্তু যোৱা মাজনী পানী নিদিবা ভালকৈ বনাই আনিবা তোমালোকৰ ঘৰটো ইমান খালী খালী লাগিছে একো এটা ভাল বস্তুৱে নাই যিকেইটাও আছে চব কম দামী সৰু দৰাহঁতৰ ঘৰটো কি চাবা বস্তুৱে চাবা নে ঘৰে চাবা বাপৰে ইমান ধুনীয়া ধুনীয়া ইমান দামী দামী বস্তু সোমাই থৈছে নহয় থাকি মজাই লাগে সিহঁতৰ ঘৰৰ বস্তুবোৰ বহুত দামী দামী হয় সিহঁতৰ ঘৰৰ বস্তুৰ আগত তোমালোকৰ ঘৰৰ বস্তু একো এটাই নহয় ভণ্টি তুমিচোন জানায়ে আমি কেনেকৈ চলি আছো যিকেইটা পইচা পাই দাদাৰে কাম কৰি সেইকেইটা ঘৰৰ খৰচ এইফালে মাজনী স্কুলৰ ফিজ কিবাকে চলি আছো আৰু আমি পেহী চাহ খাওক চিচি কেনেকুৱা কম দামী কাপোৰ চাহ দিছ তোমালোকৰ কি এটা ভাল কাপ নাই নেকি ভণ্টি ভাল কাপ আছিলে কিন্তু কাপকেইটা ভাঙি থাকিল আৰু এতিয়া বজাৰত যাব টাইম পোৱা নাই যে সেইটো কাৰণে আনিবই পৰা নাই ভণ্টি ৰাতি খানাটো ইয়াতে খাবা দিয়া কি খাবা কোৱা তোমাৰ মন পছন্দৰকে বনাই দিম দিয়া নালাগে নালাগে মই ইয়াতে ভাত নাখাওঁ মই সৰু বৌহঁতৰ ঘৰতহে খানা খাম মই সিহঁতৰ ঘৰত বনোৱা খানাহে খাব পাৰিম তোমালোকৰ তাত নোৱাৰিম বেয়া নাপাবা হ'ব দিয়া বৌ সৰু বৌ এইজনী আকৌ আহিলে ৰেখা আহা আহা মই ভিতৰতে আছো বৌ তোমাৰ মূৰৰ বিষ ভাল হ'লনে নাই মোৰ মূৰৰ বিষ ভালে হোৱা নাই মোৰ আজি গাটো ইমান বেয়া লাগি আছে কিয় বা খোজে কাঢ়িব পৰা নাই হয় নেকি কি বা হ'ল তোমাৰ আৰু তাতে আৰু দাদাও নাই আজি অফিচৰ কিবা কামত কেইদিনমানৰ কাৰণে বাহিৰতো গৈছে মই ভাবিছো এতিয়া আমাৰ খানা কোনে বনাব এতিয়া মাজনীও পঢ়া পাতি কৰি আছে তাই ৰন্ধা বঢ়া নাই শিকাই নাই মোৰ চিন্তাহে লাগিলে এতিয়া মাজনীও পঢ়া পাতি কৰি আছে তাই ৰন্ধা বঢ়া শিকাই নাই কেনেকৈ খাম আমি এতিয়া খানা মোৰো গাটো ভাল নহয় কিন্তু উপায় নাই বনাব লাগিবই তুমি বহাচোন মই খানা যোগাৰ কৰোঁ মা মোৰটো ইমান ঘূৰাইছে মা কি হৈছে তোমাৰ বৌ তুমি ৰেষ্ট কৰা বৌ তোমাৰ কি হৈছে মোৰ গাটো ভাল নহয় যে মোৰটো কিবা ঘূৰাই দিছে খানা এতিয়া কেনেকৈ বনাম আৰু এইপিনেতে কি খাম এতিয়া মায়ে কিন্তু বেলেগ এক্টিং কৰিলে বৌ তুমি চিন্তা কিয় কৰিছা মই আছো নহয় মই বনাম সকলোৰে বাবে খানা তুমি মাত্ৰ কৈ দিয়া পাকঘৰৰ বস্তুবোৰ ক'ত ক'ত আছে মই বনাই দিম খানা এনেও ঘৰততো থাকিলে ময়ে বনালো হয় এটা কথা দিয়া ইয়াত বনা ঘৰত বনা হ'ব দিয়া তুমিয়ে বনাবা খানা মাজনী যোৱাচোন পেহীক পাকঘৰত লৈ যোৱা কি কি বস্তু ক'ত আছে দেখাই দিবা আৰু কি বনাব লাগে কৈ দিবা শুনজানো ব'লা তুমি মোক দেখাই দিবা আজি ময়ে খানা বনাম হ'ব পেহী ব'লা পেহী ফ্ৰিজত চব্জি আছে মাছ আছে মাংস আছে বনাবা আৰু ইয়াতে চাউল আছে আৰু আটাও আছে ইয়াৰ পৰা ৰুটি বনাবা আৰু ভাত বনাবা হ'ব দিয়া মই সকলো বনাম পেহী খানা বনোৱাৰ আগত বেচিনটোত বাচন কেইটামান আছে সেইকেইটা ধুই ল'বা আগে
আৰু খানা বনোৱা হোৱাৰ পিছত গোটেই কিটচেনটো চাফা কৰি থবা আৰু তলখিনি মুচি থৈ দিবা লেতেৰা কৰি নথবা কাৰণ টাইলছ লগা আছে যে লেতেৰা হৈ যাব দাগ বান্ধি যাব সেইটো কাৰণে কৈছোঁ চাফা কৰি থবা লেতেৰা কৰি নথবা কিন্তু খানা হ'লে মাতি দিবা হ'ব হ'ব মাজনী মই বাচনকেইটা লৈ খানা বনাই কিটচেনটো চাফা কৰি থ'ম তুমি যোৱা এতিয়া খানা হ'লে মই মাতি দিম এইবোৰহে কৰিব বাকী আছিল মোৰ আহিছিলোঁ সৰুবোৰ হাতেৰে খাম বুলি এতিয়া চা নিজে বনাই খাব লগা আছে চাউলো বনাব লাগিব ৰুটিও বনাব লাগিব এটা বস্তুটো খালে হয় চবখিনি হৈয়ে গ'ল ইহঁতক এতিয়া খাব মাতো ৰ মই সকলো কাম কৰি দিলোঁ তুমি এতিয়া গাটো ভাল পাইছানে অলপ অলপ ভাল পাইছোঁ সেইটো কাৰণে আহি এইটো হল ৰুমতে অলপ বহিলোঁ খানা বনোৱা হৈ গ'ল নেকি চব বৌ হৈ গ'ল ঠিক আছে দিয়া ৰেখা তুমি খানা খাই আহি এইটো ৰুমত এখন চপাত শুই যাবা কাৰণ এটা ৰুম বোৱাৰী এতিয়া নাই যিহেতু তাইৰ ৰুমটো তোমাক দিব নোৱাৰিম আৰু বাকী তিনিটা ৰুম বহুত লেতেৰা হৈ আছে চাফা কৰিব লাগিব কালি চাফা কৰা মানুহ মাতিম মোৰ লগত শুব পাৰিলা হয় কিন্তু মোৰ লগত মাজনী থাকিব নহয় সেইটো কাৰণে সেইটো ৰুমত তুমি থাকিব নোৱাৰিবা তুমি এইটো ৰুমতে ৰাখিবা দিয়া চফাত হ'বনে ৰেখা কেনেকুৱা মানুহে মোক বিচনা এখনো দিব নোৱাৰে চফাত থাকিব দিছে ৰেখা একো নকলা যে হ'ব মই ইয়াতে থাকিম একো কথা নাই এইখনতো মোৰ নিজৰে ঘৰ আহা এতিয়া খানা খাওঁ ব'লা পেহী ধুনীয়া খানা বনাইছা ন মা তো বহুত ধুনীয়া হৈছে দেই খানা ৰেখা মই নিজেও ধুনীয়া আৰু খানাও ধুনীয়াকৈ বনাওঁ মই খানা বনালে সকলোৱে তাৰিফ কৰেই ঐ মা ধুনীয়া হোৱা বুলি ক'লোহে বা নিজকে এবাৰে বিশ্ব সুন্দৰী বনাই দিলে কৈ থাকক দিয়া একো নহয় তুমি খানা খাই লোৱা আজি ৰাতিটোহে কালিতো আমি এনেও ফুৰিবলৈ যাম কি হ'ল মাজনী বৌ খানা খোৱা খাওঁ ভাতকেইটা খাই ভাগৰে লাগি গ'ল একেবাৰে কিনো কৰোঁ শুৱে দে এতিয়া ৰেখা বৌ আহা শুব লৈছিলা নেকি বৌ শুব ওলাইছিলোঁ কোৱা এইটো লোৱা তোমাৰ কাৰণে মেখেলা চাদৰ আনিছোঁ বৌ আজি কিয় দিছা মইচোন আজি আছোৱে ৰাতিটো কালিহে যাম কালি ৰাতিপুৱা দিলেও হ'ল একো নহয় দিয়া আজি দিয়া কালি দিয়া একে কথা তুমি কাপোৰটো বেগত সোমাই থৈ দিয়া কিন্তু বৌ কাপোৰচোন কেনেকুৱা ডিজাইনৰচোন মেখেলাখন বেলেগ চাদৰখন বেলেগ কেনেকুৱানো পালা আজিকালি নতুন ডিজাইন ওলাইছে এনেকুৱাই আজিকালি সকলোৱে এনেকুৱাই পিন্ধে তুমি নাজানা নেকি এটা কথা কওঁ বেয়া নাপাবা তোমাক ইমান দামী দামী কাপোৰ দিওঁ তোমাৰচোন পচন্দই নালাগে তোমাৰ কোনোদিন নাটকেই শেষ নহয় ইটো ভাল নহয় সিটো ভাল নহয় ভাল লাগে কি এতিয়া তোমাক নহয় বহুত মই সেইটো ক'ব খোজা নাই তুমি ভুল বুজিছা তোমাৰ যদি নিজৰ পচন্দৰ মতে পিন্ধিব মন আছে তে নিজে কিনি ল'বা মই দিব নোৱাৰোঁ আৰু বৌ তুমি মিছাতে ইমান খং কৰিলা ভাল লাগিছে দিয়া কাপোৰযোৰ ভাল লাগিছে যদি সোমাই থৈ দিয়া বেগত এতিয়া শুই যোৱা ৰাতি হৈছে বহুত হেল্ল' বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিবা আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব